অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছাৰে মনীষা প্ৰডাকশ্যনৰ বেনাৰত এটি মন পৰশা বিহুসুৰীয়া আধুনিক গীতৰ উন্মোচনী অনুষ্ঠান স্বাভিমানী মনীষা। স্বাভিমানী মনীষা গীতটিৰ কথা সুৰ মহিধৰ ডেকা, ব্যৱস্থাপনা ইয়ান পৰুৱাৰ। সৰ্বপ্ৰথমে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো। আজি এই শুভক্ষণত আজি মোক মহিধাৰ ডেকা দাদাই এটি অতি সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ ওচৰৰে মোৰ মৰমৰ অতি শ্ৰদ্ধাৰ দাদা বিশ্বজিৎ বোস দাদা, তেওঁ এজন ভাল সমাজকৰ্মী আৰু আমি প্ৰতিটো ক্ষেত্ৰতে তেওঁৰ ওচৰত গৈ প্ৰতিটো দিহা পৰামৰ্শ লওঁ। তেওঁ আমাৰ বাবে সদায় নমস্য। আৰু আজি এই মহিধৰ ডেকা দাদাই মোৰ কাৰণে যিটো গীত লিখিলে, তেওঁৰ কাৰণে অশেষ অশেষ ধন্যবাদ, কাৰণ তেওঁ অতি প্ৰতিভা সম্পন্ন এজন ব্যক্তি। আজি আমাৰ শুভ নৱবৰ্ষ ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা সকলোকে মই জ্ঞাপন কৰিলোঁ। আজি এই পবিত্ৰ দিনত শুভ মুহূৰ্তত মই পৰশমণি সিনহাৰ ঘৰতে উপস্থিত। আজি এটা সুন্দৰ উপহাৰ, সুন্দৰ এটা গীত শুনিলোঁ। মাননীয় শ্ৰদ্ধাৰ মহিধৰ ডেকা ডাঙৰীয়া দেৱে খুব ধুনীয়া এটা গীত লিখিছে। তেখেতৰে লিখা, তেখেতৰে কণ্ঠ, তেখেতৰে সুৰ। আমাৰ বোৱাৰী, মোৰ ভনী, আমাৰ এই একেই চুবুৰীয়া মনীষাৰ ওপৰত যিটো গীত আজি শুনিলোঁ, মই চিৰকৃতজ্ঞ। এই গীতটো যাতে গোটেই অসমবাসী, ইভেন গোটেই দেশৰ মানুহে যাতে শুনে তাৰ আশা ৰাখিলোঁ। আৰু মই সকলোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, মনীষাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে মোৰ ভাই পৰশমণি সিনহা, ছোৱালী গাৰ্গী আৰু শ্ৰী মহিধৰ ডেকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। প্ৰথমতে মই অসমীয়া নতুন বছৰৰ লগতে ৰঙালী বিহুৰ সদৌতি ৰাইজলৈ সেৱা জনাইছোঁ আৰু শুভেচ্ছা যাচিছোঁ। আজি এই পবিত্ৰ দিনত অসমীয়া নতুন বছৰৰ প্ৰথম দিনটোত এক বহাগত মই এটি গীত প্ৰস্তুত কৰিছিলোঁ। আৰু এই গীতটি যাৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ, মোৰ ভনী মনীষা সিংহ বৰাৰ কাৰণে উপস্থাপন কৰিছিলোঁ। তেওঁক মই নিজৰ ককায়েক হিচাপে সদায়, ময়ো ভাবোঁ তেওঁ মোক নিজৰ দাদাৰ নিচিনাই সন্মান কৰি আহিছে। আৰু মানুহেতো জীৱনত বহুত কিবা কিবি পায়। মই ভাবিছিলোঁ তেওঁৰ কাৰণে এই গীতটিৰ প্ৰস্তুতিৰে তেওঁক মই শুভেচ্ছা জনাম এই নতুন বছৰটিত। তেওঁ খুব ভাল কবিতা লিখে, অত্যন্ত সহজ সৰল মনৰ এগৰাকী তেজপুৰৰ বোৱাৰী। আচলতে তেওঁৰ ঘৰ ঢলাইবিলত আছিলে। গতিকে ঢলাইবিল, তেজপুৰ, তেওঁৰ পৰিয়াল, তেওঁৰ স্বামী, তেওঁ সকলোখিনিকে সামৰি এই গীতটি উপস্থাপন কৰিছোঁ। গতিকে এই গীতটি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। আৰু আশা ৰাখিছোঁ আপোনালোকে এই গীতটি আদৰি ল'ব আৰু তেওঁক আশীৰ্বাদ কৰিব, যাতে অনাগত দিনত তেওঁৰ লিখনি আৰু তেওঁ সকলোখিনি সামাজিক কাম কাজত আগবাঢ়ি যাব পাৰে, সেয়াই কামনা কৰিছোঁ।